হিন্দু ধৰ্মৰ অলেখ মঠ মন্দিৰ দৌল দেৱালয়সমূহ। সেই দৌল দেৱালয়সমূহৰ ভিতৰৰ অন্যতম হ'ল উমানন্দ মন্দিৰ। পৃথিৱীৰ ভিতৰতে সৰু নদীৰ দ্বীপ হ'ল উমানন্দ বা ময়ূৰ দ্বীপ। আজি আমি জানো আহক পৃথিৱীৰ সৰু নদীৰ দ্বীপ উমানন্দ বিষয়ে। এই সৰু দ্বীপটোত থকা উমানন্দ মন্দিৰটো কোন ৰজাই নিৰ্মাণ কৰোৱাইছিল, কেতিয়া নিৰ্মাণ কৰাইছিল, এই সকলোবোৰ জানো আহক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটী মহানগৰীৰ কাছাৰী ঘাটৰ পৰা মেচিন নাৱেদি ব্ৰহ্মপুত্ৰৰ পানী খেলি এটা উত্তেজনাপূৰ্ণ ভ্ৰমণ হ'ল উমানন্দ মন্দিৰ। উমানন্দ মন্দিৰ কাছাৰী ঘাটৰ উত্তৰ ব্ৰহ্মপুত্ৰৰ মাজৰ এটা শিলাময় দ্বীপ। এই দ্বীপ আৰু ইয়াত থকা উমানন্দ মন্দিৰৰ ইতিহাস অতি প্ৰাচীন। কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত ইয়াক ভীষ্মাচল, ভীষ্মকূট আৰু ভীষ্মশৈল্য নামেৰে উল্লেখ আছে। মহাদেৱ শিৱৰ তপস্যা কামবানেৰে ভংগ কৰাৰ বাবে ক্ৰোধিত হৈ শিৱই কপালত থকা তৃতীয় নয়নৰ বহ্নিয়ে কামদেৱক ইয়াতে হেনো ভস্ম কৰিছিল। সেইকাৰণে এই ঠাইৰ নাম ভস্মশৈল। উমাক আনন্দ দিবৰ বাবে ইয়াত মহাদেৱ চিৰবিদ্যমান কাৰণেই এই ঠাইৰ নাম উমানন্দ বা উমানাথ। এই দ্বীপটো হেনো দেখিবলৈ মৌৰা চৰাইৰ নিচিনা, সেয়েহে ইংৰাজসকলে ইয়াক মৌৰা দ্বীপ বা পিকক আইলেণ্ড বুলিছিল। এই উমানন্দ দ্বীপটোত কেইবাটাও মন্দিৰ আছে। তাৰে তিনিটা হ'ল উমানন্দ, চন্দ্ৰশেখৰ আৰু বৈদ্যনাথ। এখন বাউণ্ডেৰী ৱালৰ চাৰিসীমাৰ মাজত অৱস্থিত আৰু আন এটা হৰগৌৰী মন্দিৰ ঠিক বাহিৰত অৱস্থিত। মন্দিৰৰ চাৰিসীমাৰ মূল প্ৰৱেশদ্বাৰৰ ওচৰতে সোঁফালে গণেশ এজনাৰ সৰু মূৰ্তি আছে। ইয়াৰ মূল মন্দিৰটো হ'ল উমানন্দ। উমানন্দ মন্দিৰটো 1694 পৰা 95 ভিতৰত আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশত গড়গাঁও সন্দিকৈ বৰফুকনে নিৰ্মাণ কৰে। এই মন্দিৰৰ ভিতৰত শিৱলিংগ আছে। চন্দ্ৰশেখৰ মন্দিৰটো স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই 1820 চনত নিৰ্মাণ কৰাইছিল। এই বৰ্গাকৃতি আঠকোণীয়া শিখৰৰ সৰু মন্দিৰটোৰ ভিতৰত এটা শিৱলিংগ আছে আৰু হৰগৌৰী মন্দিৰটো শিৱলিংগ থকা এটা সৰু মন্দিৰ, যিটো এজন ভক্তৰ অনুদানেৰে আৰু মন্দিৰৰ পূজাৰীসকলে হাতে কামে লাগি নিৰ্মাণ কৰিছিল। উমানন্দ মন্দিৰত স্বৰ্গদেউ গদাধৰ সিংহৰ 1616 শকৰ এখন শিলালিপি আছে। দ্বীপটোৰ শিখৰত থকা মন্দিৰটোলৈ উঠি যাবলৈ তলৰ ঘাটৰ পৰা কিছু শিলত কটা আৰু বাকী বালি চিমেণ্টেৰে কৃত্ৰিমভাৱে সজা চিৰি আছে। শিৱৰাত্ৰিৰ দিনা উমানন্দ মন্দিৰত ডাঙৰকৈ উৎসৱ পতা হয় আৰু শিৱৰাত্ৰিৰ দিনা ইয়াত ডাঙৰ মেলা হয় আৰু ইয়াত যথেষ্ট সংখ্যক ভক্তৰ সমাৱেশ ঘটে। এই দ্বীপটো সৌন্দৰ্যই ভৰপূৰ এটা সৰু নদী দ্বীপ। দ্বীপটোৰ আন এটা আকৰ্ষণ হ'ল ইয়াত মুক্তভাৱে বিচৰণ কৰি থকা দুষ্প্ৰাপ্য সোণালী বান্দৰ আৰু বাৰে বৰণীয়া চৰাইবোৰ। উমানন্দৰ বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।